সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোক আটাইলৈ আমাৰ অভিনন্দন নমস্কাৰ থাকিল। আচলতে বহুদিন বিৰতিৰ মূৰত আমি ককাজা আপোনালোকৰ লগত এইধৰণে সাক্ষাৎ হ'ব পাৰিছোঁ। বহুতৰে এনেকুৱা ধৰণৰ এটা আবদাৰ আছিল যে আমি মাজে মাজে তেনেকুৱা লগ পাব লাগে। বিশেষকৈ যিটো আপকামিং পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহিছে 24-ত, এই সম্পৰ্কত বহুতৰে এটা এনেকুৱা ধৰণৰ ইচ্ছা আছে যে MP নৱসেনাই কি কৰিব। এই সম্পৰ্কত আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে ককাজা সমষ্টিৰ ৰাইজে যদি বিচাৰে আমি আকৌ ইলেকশ্যন খেলিম। কেনেকৈ খেলিম বুলি ক'লে এটা কথা আমি স্পষ্ট কৰোঁ যে বিজেপি, APPL বা BPF-ৰ যিটো মিত্ৰজোঁট আছে সেইটো এলায়েন্স কিন্তু আমাৰ লগত নাই। আপোনালোকক মই খোলাই কৈছোঁ যে আমাৰ গণ সুৰক্ষা পাৰ্টীৰ ফালৰ পৰা এলায়েন্স এটা হৈছিলে BDC কাউন্সিলত, আৰু সেইটো পষ্টপল ইলেকশ্যন আছিল, পষ্টপল মানে এলায়েন্স আছিল। আৰু সেই সময়ৰ প্ৰাসংগিকতা আছিল যে বিগত 15, 16, 17 বছৰৰ যিটো শাসন, তাত হোৱা দুৰ্নীতি, স্বজন দখন বা সেই সময়ত বিভিন্ন ধৰণৰ ভাইলেঞ্চবিলাক হৈছিল, তাত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলবিলাক ইনভলভমেণ্ট আছিল। তাৰ কাৰণে আমি বিচাৰিছিলোঁ যে সেই দলটোৰ বা সেই হেৰিটোৰ শাসনটো অৱসান হওক। আৰু লগতে BDCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি সমস্যা হওক, ভাষাৰ ক্ষেত্ৰত হওক, জনজাতিকৰণ হওক, মাটিৰ সমস্যাৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি আৰু বিভিন্ন চৰকাৰী সা সুবিধাবিলাকত যাতে সকলো ৰাইজকে সমানভাৱে ব্যৱহাৰ কৰে, তাৰ কাৰণে আমি এইটো কৰিছিলোঁ। আৰু সেই এলায়েন্স সম্পৰ্কত অহা ফেব্ৰুৱাৰী মাহত আমাৰ হয়তো ছত্তীশগড় আমি এটা ভাবি থৈছোঁ, ছত্তীশগড়তে আমাৰ এখন দলীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন তাত সাধাৰণ সভা হ'ব। সেই সভাত আমি সিদ্ধান্ত ল'ম যে এই এলায়েন্সটো থাকিব নে নাথাকিব, বা থাকিলে কেতিয়ালৈকে থাকিব। আৰু অকল নৱসেনাই এটা সমষ্টি যদি ইলেকশ্যন খেলে তেতিয়াহ'লে আমি আগৰ নিচিনা ইলেকশ্যন খেলিম। আৰু যদি আমি ভবা ধৰণে ইণ্ডিয়ান ৰিজনেল পাৰ্টি ফ্ৰণ্ট, যিটো আমি বিভিন্ন সৰু সৰু দলৰ আমি এলায়েন্স বনাইছোঁ, ফ্ৰণ্ট বনাইছোঁ, মৰ্চা বনাইছোঁ, তাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ একেবাৰে তামিলনাডু, বেংগলৰ পৰা আৰম্ভ কৰি UP, বিহাৰ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পৰা আৰম্ভ কৰি তাত 150টাতকৈ বেছি দল আছে। আৰু প্ৰতিখন ৰাজ্যত এই দলৰ এলায়েন্সটো আমি শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে যোজা কৰিছোঁ। আৰু সেই হিচাপত যোৱাকালি যন্ত্ৰ মন্ত্ৰৰ এটা আমাৰ প্ৰগ্ৰেম আছিল সংবিধান দিৱসৰ ওপৰত। আৰু সেই হিচাপত আমি 100টা সমষ্টি ইলেকশ্যন খেলাৰ প্ৰিপেৰেশ্যন চলি আছে। অকল 100টাই নহয়, আহি থকা মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ যিটো নিৰ্বাচন আছে, তাত তাৰে বিভিন্ন আঞ্চলিক দলৰ লগত লগ লগাই আমি টোটেলি ছত্তীশগড়ৰ 90 বা মধ্যপ্ৰদেশৰ 220খন আসনত আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলি আছে। আৰু সেই উদ্দেশ্য কৰি অহা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আমি মহাপৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিম। তাত প্ৰায় গোটেই ছত্তীশগড় আৰু মধ্যপ্ৰদেশ আমি ঘূৰিম। তাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে আৰু বিভিন্ন দলবিলাক ৰেডি হৈ আছে, সামাজিক সংগঠনবিলাক ৰেডি হৈ আছে। কাৰণ বিজেপিয়ে যোৱা 14 চনৰ নিৰ্বাচনত পৰিৱৰ্তনৰ নাম কৰি কিন্তু শাসন লৈছিল, কিন্তু পৰিৱৰ্তনৰ নামত একো নহ'ল। আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ তেতিয়া জ্বলন্ত সমস্যা এটা আছিল মানে ৰজগাৰ বা এমপ্লয়মেণ্টৰ। আমাৰ মোদীজীয়ে কৈছিল যে 15 লাখ টকা বেংক একাউণ্টত অনাৰ লগে লগে আৰু প্ৰায় 2 কোটিকৈ বছৰত এমপ্লয়মেণ্ট দিব। কিন্তু 2 কোটি জেগাত আজিলৈকে এই 8 বছৰত হয়তো 5 কোটিমান মানুহৰ জবলেছহে হ'ল, কিন্তু জব নহ'ল। গতিকে তেওঁলোকৰ পৰিৱৰ্তন মানে শ্লোগান যিটো আচলতে ভুৱা আছিল বা এইটো কোনো কাম নাই। সেইকাৰণে আমি কৈছোঁ পৰিৱৰ্তন নহয়, মহাপৰিৱৰ্তন লাগে, ক্ৰান্তি লাগে বা বিপ্লৱ লাগে, য'ত গোটেই ব্যৱস্থাটো পৰিৱৰ্তন কৰাৰ লগতে আমাৰ সৰ্বসাধাৰণ মানুহখিনি যাতে সুবিধাখিনি হয়। আৰু আমি যিটো এলায়েন্স বনাইছোঁ তাত দুটা মানে আমি মাপদণ্ড আমি ঠিক কৰিছোঁ। প্ৰথম কথাটো হ'ল ইয়াৰ কোনো বিজেপিৰ লগত এলায়েন্স নহ'ব। 2 নম্বৰতে ইয়াত বিশেষভাৱে ST, SC, OBC, মাইনৰিটি বা আদিবাসী দলিত তেওঁলোকৰহে দলবিলাক থাকিব। আজি যিটো কথা আহিছে, আজি BTC প্ৰসংগত মই কৈছোঁ, আজি BTCত দেখিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া এলায়েন্সত ক্ষমতাত অহাৰ লগে লগে আমাৰ হাংৰামা মহিলাই ডাঙৰীয়াৰ সৈতে উপজাতি বিজেপিক কি কৰিছিলে, ছাপৰ্ট দিছিলে। কিন্তু বিজেপিৰ পৰা যিখিনি তেওঁলোকে শ্ৰদ্ধা সন্মান পোৱা লাগিছিল, পোৱা নাই, যাৰ কাৰণে তেওঁ নাগপুৰ পৰ্যন্ত গৈ কিনে তেওঁ আশীৰ্বাদ ল'বলগীয়া হৈছে।
এইটো হাগ্ৰামা মহিলাৰে বা BPF এইটো ব্যক্তিগত কথা, তাত মোৰ বেছি ক'ব লগা নাই। কিন্তু মই যিটো বুজি পাইছোঁ বা আমাৰ বিশেষকৈ ফাণ্ডামেণ্টেলিষ্ট যিসকল বড়ো লোক আছে গণতান্ত্ৰিক, তেওঁলোকে কিন্তু এইটো অলপ দুখ পাইছে। কাৰণ এই আন্দোলনটো, এই সংগ্ৰামটোৰ এনেকুৱা ধৰণৰ পৰিণতি হওক বুলি তেওঁলোকো ভবা নাছিলে। আৰু মই সেইকাৰণে কৈছোঁ, নৱসৈনিয়াই যদি ইয়াতে আবদ্ধ হৈ থাকে তেতিয়াহ'লে নৱসৈনিয়াৰ একে অৱস্থা হ'ব। যেনেকুৱা 19ত আপোনালোকে দেখিছে যে কংগ্ৰেছ, BJP, CPM লগতে আমাৰ APCDR বা BJP কথা বাদে দিলোঁ, তেওঁলোকেও ইভেন আমাক হৰাৰ কাৰণে বা AIDF আমাক হৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল। গতিকে সেইকাৰণে কৈছোঁ যে আমি সৰু এটা পুখুৰীত থকা হ'লে আমি যদি সাগৰত সাঁতুৰিব শিকিব পাৰোঁ, তেতিয়াহ'লে আমি ডুব খোৱাৰ কোনো সমস্যা নাই। সেইকাৰণে আমি BPF বা আমাৰ বড়ো যিসকল ফাণ্ডামেণ্টেলিষ্ট আছে, তেওঁলোকে আমাৰ অনুৰোধ, তেওঁলোকক আমি হাতযোৰ কৰি কৈছোঁ যে তেওঁলোকে নৱসৈনিয়াক ভুল বুজি লাভ নাই। ঠিক আছে, তেওঁলোকে কৰা কিছুমান এক্টিভিটিৰ কাৰণে আজি হয়তো সম্পূৰ্ণ ৰাইজ তেওঁলোকৰ বিৰোধী হৈছিল। আপোনালোকে দেখিছে যে ইয়াত যিসকল ট্ৰাইবেল কোৱা হয়, বাহিৰত সেইবিলাক আদিবাসী বুলি কোৱা হয়। আমি আদিবাসী সংৰক্ষণ বচাৰৰ পৰা আৰম্ভ কৰি, আদিবাসী জল জংগল জমিন খনিজ বচাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মূল যিবিলাক ইনপ্ৰিন্সিপল কথা, সেইবিলাকত আমি জোৰ দিছোঁ যাতে এইবিলাক সুৰক্ষিত থাকে। কাৰণ এই সংৰক্ষণ তেওঁলোকে এনেই পোৱা নাছিলে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ব্ৰিটিছৰ লগত যুঁজিও তেওঁলোকে, কাৰণ আপোনালোকে দেখিব যে নৰ্থ ইষ্টৰ যিটো গোটেই ট্ৰাইবছ যিবিলাক আছিলে একদম তাত কিন্তু ইংৰাজে সোমাব পৰা নাছিল, ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল, যাৰ কাৰণে ইংৰাজেও তেওঁলোকক ইনাৰ লাইন ব্যৱস্থা ছিষ্টেমত ৰাখিব লগা হৈছিল। একেধৰণৰ 5th শিডিউল ইয়াত হৈছে। হয়, আজি ইয়াত 6th শিডিউলত বহুত কথা আহিছে, 6th শিডিউল যিমতে হৈছিলে তাৰ হয়তো এতিয়া ডাইলুট হৈ গৈছে, বা আজিৰ যিটো শাসক পক্ষ তেওঁলোকে হয়তো কিছু কম্প্ৰমাইজ কৰিছে। এই ক্ষেত্ৰত তেওঁলোকৰ কথা মই বিশেষ ক'ব লাগে। কিন্তু এটা কথা ঠিক যে আদিবাসীয়ে হওক, SC হওক, তেওঁলোকৰ আৰক্ষণ সংৰক্ষণ এইটো কিন্তু এনেই পোৱা বস্তু নহয়, তেওঁলোকে বহু সংগ্ৰামৰ ফলত পাইছে। গতিকে সেইটো সুৰক্ষা দিয়াৰ দায়িত্ব সংবিধানৰ, সেইটো সুৰক্ষা দিয়াৰ দায়িত্ব ৰাজনীতিসকলৰ। কিন্তু তাৰ লগে লগে 5th আৰু 6th শিডিউলত যিসকল কি কয় আদাৰ কাষ্টৰ মানুহ আছে, যিসকল সঁচাকৈ অসমৰ বা BTCৰ বা ইণ্ডিয়াৰ, তেওঁলোককো কিন্তু আমি ইগন'ৰ কৰাটো উচিত নহয়। তেওঁলোকৰ অধিকাৰখিনি যদি দিব নোৱাৰোঁ, কালি তেওঁলোকে ৰাজনীতিত তেওঁলোকৰ বিৰোধ কৰিব। সেইকাৰণে আমি কৈছোঁ যে আমি এনেকুৱা এটা পৰ্যায়ত আমি চাব লাগে য'ত যাতে ইয়াত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহে তেওঁলোকে এটলিষ্ট ইয়াত থাকি মেলি খাই মেলি থাকিব পৰা, বা ইয়াৰ পৰা পলাব লাগিব, ইয়াৰ পৰা মাৰ খাব লগা কণ্ডিশ্যনটো নহয়। একে কিন্তু 5th শিডিউল। আজি দেখিব যে আদিবাসী বা ট্ৰাইবেলসকল আজি তেওঁলোকৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, তেওঁলোকৰ ৰাজ্যপাল হ'ব পাৰে, কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। আজি আপোনালোকে থাকিব দিল্লীৰ মছনদৰ পৰা বিভিন্ন ৰাজ্যবিলাকৰ যিবিলাক চৰকাৰবিলাক একচাম এনেকুৱা মানুহে দখল কৰিছে যিবিলাকৰ সংখ্যাত কিন্তু একেবাৰে নগণ্য, 1%ও নাই। কিন্তু আজি টোটেল ইণ্ডিয়াত আদিবাসী বুলি ক'লে প্ৰায় 12 to 15% লোক আছে। তেওঁলোকৰ 40টাতকৈ বেছি, 45টাতকৈ বেছি তেওঁলোকৰ ৰিজাৰ্ভ ছিট আছে। MPত MLAত বহুত ৰিজাৰ্ভ ছিট আছে, কিন্তু তেওঁলোকে আজি মাতিব নোৱাৰে। কাৰণ তেওঁলোকে মাতিলে পাৰ্টীৰ মানুহে বেয়া পাব, পিছত টিকেট নিদিব। ইভেন গুজৰাটৰ পৰা আদি কৰি যিবিলাক জেগাত মই গৈছোঁ, মই বেলেগ নালাগে, আমাৰ এজন মিনিষ্টাৰ আছে MOS কুলেশী ডাঙৰীয়া চেণ্ট্ৰেলৰ, তেওঁ আজিলৈকে MOS হৈ থাকিল, তেওঁ কেবিনেট হ'ব নোৱাৰিলে। মধ্যপ্ৰদেশত 47টা ৰিজাৰ্ভ ছিট আছে অকল আদিবাসীৰ কাৰণে, 35টা SCৰ কাৰণে আছে। তাত কোনো ST SC কোনো মুখ্যমন্ত্ৰী নাই। তেওঁলোকক চেণ্ট্ৰেলত কি বনাইছে? MOS বুলি ক'লে তেওঁৰ কোনো কাম নাই। গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি পৰিস্থিতি। সেইকাৰণে আমি এটা কথা চাইছোঁ যে ST SC OBC মাইনৰিটি, অৰ্থাৎ যিটো কয় বহুজন বুলি কয়, এওঁলোকৰ সংখ্যা 85%তকৈ বেছি। এইসকলক যদি ক্ষমতাত আনিব পাৰোঁ, আমাৰ সমাজৰ এনেকুৱা ধৰণৰ অৱহেলা, অস্পৃশ্যতা, এই ধৰণৰ যিবিলাক বৰ্ণবাদী আক্ৰমণ আৰু লগতে নিজৰ অধিকাৰ সম্পৰ্কত তেওঁলোকে নিশ্চয় অধিকাৰখিনি ল'ব পাৰিব। আৰু যাৰ কাৰণে আমি এই ধৰণৰ ৰাজনীতিহে পোষকতা কৰোঁ। অৰ্থাৎ দেশৰ যিসকল মানুহে স্বাধীনতা অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে কৰিছিল, ব্ৰিটিছৰ লগত তেওঁলোকে যুঁজিছিল। কাৰণ এই যুঁজটো কিন্তু স্বাধীনতা যুঁজ নাছিল, এইখিনি তেওঁলোকৰ অধিকাৰৰ যুঁজ আছিল। সেইখিনি পিছত স্বাধীনতা সংগ্ৰামৰ লগত চামিল হৈছিলে। গতিকে সেইকাৰণে অসমৰ মানুহে যাতে আমাক ভুল নুবুজে, আমি কোনোদিনে ট্ৰাইবেলৰ এগেইনষ্টে কেতিয়াও কোৱা নাই। আৰু এটা কথা খোলাই কৈছোঁ, অকল ইয়াত নহয়, 6th শিডিউলৰ 5th শিডিউলটো কৈছোঁ যে যদি আমি তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক তেওঁলোকৰ অধিকাৰ মৰ্যাদাখিনি দিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আমাক কেলৈ ভোট দিব? নিশ্চয়কৈ ভোট নিদিব। ইয়াত হীৰা হৰণা নাহিলেও কোনোবা বেলেগ হ'লেও আহিব এদিন হ'লেও। গতিকে মোৰ অনুৰোধ যে আমি নিজৰ অধিকাৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে বাকী যিবিলাক ভাৰতীয় নাগৰিক বা তেওঁলোকৰো আমি সেইটো চাব লাগে।
আৰু আহি থকা দিনত মই চবকে ৱেলকাম যে যিহেতু তেওঁলোকে হয়তো ইয়াত বিজেপিৰ লগত যুঁজিব নোৱাৰে কিন্তু নেশ্যনেল লেভেলত যদি আমি এক হ'ব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়ভাৱে যুঁজিব পাৰিম কালি হয়তো আমাৰে প্ৰধানমন্ত্ৰী বনাব পাৰিম আজি দেখা গৈছে অসম চৰকাৰে বসুন্ধৰা স্কিম এটা লৈ আহিছে তাতে দেখা গৈছে একটা সম্প্ৰদায় আমাৰ মুছলিম মাইনৰিটিৰ কথা নাই হয় চাওক যোৱা সৌদিনা তেওঁলোকে লাচি দিব পাতিছে যিবিলাক জনা শুনা লোক তেওঁলোকে কৈছে যে লাচিতে আচলতে মোগলক প্ৰতিৰোধ কৰিছিল ঔৰংজেব সাম্ৰাজ্যবাদী শক্তি আছিল তেওঁ ধৰ্ম জাতি পিছত কিন্তু তেওঁলোকক কি কৰিছে হয়তো মুছলিম আক্ৰমণকাৰী হিচাপে কালি ইতিহাসত বা অহাকালি তেওঁলোকে ষ্টেবিলিটি কৰি হয়তো বিজেপিৰ ৰাস্তাটো ক্লিয়াৰ কৰিব কাৰণ আপোনালোকে দেখিব গুজৰাটত 10% মুছলিম মানুহ নাই ইউপিত মাত্ৰ 15 to 20% আছে তাত মুছলিমৰ ভয় খুৱাই কিনে তেওঁলোকে চৰকাৰ দখল কৰে আজি অসমত কমচে কম 34% মুছলিম মানে হেৰি আছে মাইনৰিটি আছে গতিকে ইয়াত অৱশ্যে ৰাজনীতি বিজেপি সেইটো কৰিব মই ভাবোঁ এইটো ৰাজনীতিৰ খেল আৰু আমি সেইকাৰণে এই ৰাজনীতিবিলাক মই ইয়াত বেছি কথা ক'ব নাযাওঁ আমি এই ৰাজনীতিবিলাক বন্ধ কৰিব বিচাৰোঁ আপোনালোকে সুধিছে যে নৱসেনা ইলেকশ্যন খেলিব নেকি যে আপোনালোকে কওক নৱসেনাৰ বাহিৰে কোকৰাঝাৰৰ এনেকুৱা দ্বিতীয় ব্যক্তি আছে নেকি যে ইলেকশ্যনখিনি জিকিব পাৰিব আৰু যদি ওলাই মই বাদ দিম গতিকে সেইকাৰণে কৈছোঁ যে অসমত অকল নৱসেনা নহয় এনেকুৱা নৱসেনা আৰু হয়তো কেইবাটা দৰকাৰ আছে কাৰণ যদিহে আপোনালোকে বা আমাৰ এই যে এইটো মানে কেৱল আমি দুই এটা প্ৰতিক্ৰিয়া দিয়া হ'লে নহয় কেনেকৈ আমি এই প্ৰতিক্ৰিয়া ৰাজনীতি শেষ কৰিব পাৰোঁ মই কংগ্ৰেছক খোলাকৈ কৈছোঁ যে নৱসেনাক যদি কয় যে 7টা ছিট আপোনালোকে খেলক আমি 7টা খেলিম মই কৈছোঁ অসমত 14টাৰ ভিতৰত 12টা ছিট কমচে কম এলায়েন্সত আমি আনিব পাৰিম আজি বিজেপি কৈ আছে তেওঁলোকে 12টা ছিট জিকিব মই গেৰাণ্টি দি কৈছোঁ কংগ্ৰেছ যদি সঁচাকৈ আজি কংগ্ৰেছৰ কোনো একো নাই যদিও কিছু কিছু মানুহ কংগ্ৰেছৰ প্ৰতি এতিয়াও আছে আৰু হয়তো বহুতেই ভাবে যে বিজেপিক যদি ৰিপ্লেচ কৰিবলৈ কংগ্ৰেছৰ এটা মেজৰ কণ্ট্ৰিবিউশ্যন লাগিব আৰু আমি কংগ্ৰেছক সেইটোৱেই কৈছোঁ যে কংগ্ৰেছৰ আগত আমি এটা লক্ষ্মণ ৰেখা আমি টানিব বিচাৰিছোঁ যে কংগ্ৰেছৰ আজিৰ দিনত তেওঁলোকৰ যিটো শক্তি ভাৰতবৰ্ষৰ হয়তো কেৱল 200 MP খেলিব পৰা শক্তি আছে কিন্তু তেওঁলোকে কি কৰে 543তে খেলিব খোজে যাৰ কাৰণে আমি বিৰোধী বুলি কোৱা বা আমাক ভাল পোৱা পাৰ্টিবিলাকে হয়তো এই বেয়া কামবিলাক কৰি আছে গতিকে আমি কৈছোঁ যে আমি যিটো এলায়েন্স কৰিছোঁ সেই এলায়েন্সটো আমি য'ত য'ত স্পেচ আছে আমি তাতে সোমাম আমি কেতিয়াও বিজেপি বা কংগ্ৰেছৰ বি টিম হ'ব নাযাওঁ আৰু আমাৰ মৌলিক কথাটো হ'ল যে আজি বড়ো জাতীয়তাবাদৰ লগতে বিভিন্ন অঞ্চলত জাতীয়তাবাদ বা আঞ্চলিকতাবাদী শক্তিবিলাকে যিদৰে সৰু সৰু পাৰ্টি তেওঁলোকৰ নিজৰ আশা আকাংক্ষাবিলাকক এটা ৰাজনৈতিক ৰূপ দি ৰাজনৈতিক শক্তিৰ জৰিয়তে তেওঁলোকে ইয়াক আৰু শ্ৰীবৃদ্ধি কৰাৰ কাৰণে লাগিছে আমি সেইটোতে হাৰ পানী যোগাম কাৰণ ৰিজনেল পাৰ্টি ফ্ৰণ্ট বনাৰ লগে লগে বা কোৱাৰ লগে লগে আপোনালোকে চাব যে ভাৰতৰ সংবিধানৰ মূল ঢাঁচাটো কি যে ফেডাৰেল ষ্ট্ৰাকচাৰৰ ওপৰত ভাৰতীয় সংবিধান বা ভাৰতবৰ্ষ প্ৰতিষ্ঠিত কিন্তু আজি যিবিলাক এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় শক্তি আছে সেই বিজেপি হওক কংগ্ৰেছ হওক তেওঁলোকে কি কৰে এই সৰু সৰু ক্ষুদ্ৰ শক্তিবিলাক তেওঁলোকে বশীভূত কৰি তেওঁলোকে ইয়াৰ ওপৰত কিন্তু ৰাষ্ট্ৰীয়বাদটো জাপি দিব বিচাৰে আমি প্ৰথম এজন অসমবাসী বা নৰ্থ ইষ্টৰ বাসী হিচাপে আমি গৌৰৱ কৰোঁ তাৰপিছত এজন ভাৰতীয় হিচাপে আমি গৌৰৱ কৰোঁ আৰু ঠিক তেনেকৈ চাউথৰ মানুহবিলাকক তেওঁলোকে এজ এ চাউথ ইণ্ডিয়ান হিচাপে তেওঁলোকে প্ৰথমতে গৌৰৱ কৰে আপোনালোকে আচৰিত পাব যি মোদীজী অমিত শ্বাহজী দিল্লীত গৈ অসমত গৈ হিন্দীৰ পোষকতা কৰে গুজৰাটত গৈ আপোনালোকে মই যিমানটা চাৰ্কিট গৈছোঁ একেবাৰে আপোনাৰ ছুৰটৰ পৰা গান্ধীনগৰলৈকে আপোনাৰ মানে কি আহমেদাবাদৰ পৰা বৰ্ডাৰলৈকে এটা আপোনালোকে চাৰ্কিট হাউচ দেখিব য'ত মানে কেৱল গুজৰাটীৰ বাহিৰে কোনো ভাষা নাই গতিকে যদি জাতীয়বাদ শিকক নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ পৰা শিকক জাতীয়বাদখিনি তেওঁলোকৰ ঠিক আছে কিন্তু বাকীখিনি বদনামী আমাৰবিলাকে কি কৰে বদনামীখিনি লয় জাতীয়তাবাদটো নিশিকে সেইকাৰণে কৈছোঁ যে আজি নাগপুৰত গৈছে মই ব্যক্তিগত একো নকওঁ কিন্তু হয়তো তেখেতসকলৰ নিজৰ অঙহী বঙহীখিনিয়ে দুখ পাইছে যে আমাৰ বড়ো সংগ্ৰামৰ এই নেকি শেষ পৰিণতি তাতকৈ মোৰ ক'বলৈ একো নাই তাতকৈ যদি আমাৰ আগ্ৰাবা মহিলাৰী যদি মই হ'লোহেঁতেন তেওঁ MLA এটা আছিলে তেওঁ এই এআইডিএফ কংগ্ৰেছৰ এলায়েন্স তেওঁ যদি ক'লেহেঁতেন যে আমাৰ বড়ো মানুহ এজন এই চিটৰ পৰা যাব লাগে আগৰ পৰা বড়ো চিট আছিলে তেতিয়া নিশ্চিতভাৱে হয়তো ৰণগড়া সলনি হাগ্ৰামাৰ মানুহজন গ'লহেঁতেন তেওঁ চাৰেণ্ডাৰ কৰি দিলে সেইকাৰণে কৈছোঁ যে কিছুমান ষ্ট্ৰেটেজি পলিচি যদি ঠিক নাথাকে আজি নৱসেনা যদি ইয়াতে সোমাই থাকে আজি বহুতে সুধিছে নৱসেনা কেলেই ঘূৰি আছে আজি দেখা গৈছে এই বিষয়ে বাৰ বাৰ পাৰ্লিমেণ্টত সুধিছিলোঁ আৰু যিহেতু মই মিডিয়েটৰ নহয় মই একোৱেই নহয় আলফা মই মেম্বাৰো নহয় গতিকে মোৰ এটা সীমা আছে সীমাত বাঢ়ি নাযাওঁ আৰু যদি পৰেশ বৰা ডাঙৰীয়াই কয়
যে নৱসেনাৰ এটা ভূমিকা ল'ব লাগে। যদি অৰবিন্দ ভাস্কৰ ডাঙৰীয়াই কয় যে নৱসেনাৰ ভূমিকা লাগে, নিশ্চিতভাৱে আমি ল'ম। কাৰণ অসমৰ মানুহখিনিৰ বা অসমৰ যিখিনি আলফাৰ যিখিনি মূল দাবী আছিল, সেইখিনি আছিল যে অসমৰ ভৱিষ্যতটো সুৰক্ষিত হওক। ইয়াৰ ৰাজনীতিৰ ক্ষেত্ৰত যাতে বাহিৰৰ পৰা আহি কোনোবাই আহি ইয়াত ৰাজনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। যেনেকৈ আজি যদি আমাৰ চবৰ মাজতে একতা থাকিলহেঁতেন, নিশ্চয় হাগ্ৰামা মহিলাই তেওঁলোকে নাগপুৰত যাব লগা নহ'লহেঁতেন। সেইকাৰণে কৈছোঁ যে মোৰ লগত আহক। ইয়াত অকল আলফা নহয়, ইভেন নক্সাল ইছ্যুবিলাকলৈ মোক তাত মাতি আছে। কাৰণ তাত কি হৈছে, কংগ্ৰেছৰ দিনতে তেওঁলোকে দাবী কৰিছিল যে কংগ্ৰেছ আহিলে যিখিনি বিনা দোষত বন্দী হৈ আছে নক্সালৰ নামত, তেওঁলোকক এৰি দিব। তেওঁলোকে এৰি দিব নোৱাৰিলে, কাৰণ কংগ্ৰেছে এই কামটো কৰিব নোৱাৰে। আমাৰ সময়ত আছিল নহয় যে তেওঁলোকে কৈছিল যে গুপ্তা ঘাটকক মানে কি কয় হত্যাকাৰীবিলাকক তেওঁলোকে চিনাকি কৰিব, চিনাকি নোৱাৰিলে কৰিব। সেইকাৰণে কৈছে আমি যিটো এজেণ্ডাত গৈ আছোঁ, আপোনালোকে দেখিব আজি যিখিনি আপোনালোকৰ প্ৰশ্ন হৈ আছে, কালি আপোনালোকে সেইখিনি জবাব আপোনালোকে পাইছে। আৰু এটা কথা ক্লিয়াৰ, নৱসেনাই যিসকলে জানে যে আমি যিটো কথা কৈছোঁ আমি হাতে কামে কৰিম। আমি বিচাৰোঁ যে আদিবাসী বা ট্ৰাইবেল, দলিত বা SC, তাৰ লগত বেকৱাৰ্ড, তাৰ লগত মাইনৰিটি, সি মুছলিম হওক, সি জৈন হওক, সি মানে খ্ৰীষ্টান হওক, তেওঁলোকে যদি একত্ৰিত হৈ ওলাই আহে, তেতিয়াহ'লে আমি কাৰো ওচৰত আঁঠুলাৰ কোনো দৰকাৰ নাই। শিৰ ফুলাই বুকু ফুলাই দিল্লীত গৈ মই এইটো ক'ব বিচাৰোঁ যে পাৰ্লিয়ামেণ্ট এতিয়া বেদখল হৈ আছে। আমি BTC বেদখলকাৰী নহয়, পাৰ্লিয়ামেণ্টৰ বেদখলকাৰীবিলাকক সুধিব লাগে। কাৰণ য'ত আপোনালোকৰ হক অধিকাৰ আছে, তাত বেলেগে গৈ বহি আছে, আপোনালোকক শাসন কৰি আছে। মইতো কৈছোঁ যে আপোনালোকে MP পঠাই দিয়ক, আপোনালোকৰ নিয়ম বনাওক। আজি ইয়াত 60 আছে, বেলেগত 50 পেচা এক আছে, কিন্তু পেচা 96ত হৈছে। ছত্তীশগড়ত যেতিয়া কংগ্ৰেছ অহা নাছিল, বিজেপি আছিল, বিজেপি ইমপ্লিমেণ্ট নকৰিলে, কংগ্ৰেছে ক'লে আমি ইমপ্লিমেণ্ট কৰিম। আজিলৈকে তেওঁলোকে একো নকৰিলে। মই পাইছোঁ কোনোবা এজন MP কিবা কৈছে যে বড়ো ৰাজনীতি কৰি নৱসেনাই বতৰণি পাব নাই। চাওক, বড়ো ৰাজনীতি মোৰ নহয়, BTC ৰাইজৰ। যেতিয়া বড়োৰ নামত মুভমেণ্ট চলিছিল, মাৰামাৰি হৈছিল, অবড়ো ভিক্টিম হৈছিল, তেতিয়া এই বস্তুটো হৈছিল। যদি MP-বিলাকে MLA-বিলাকে নেতাবিলাকে নকয়, ইয়াৰ কোনো মিনিং নাই। মই এইটো কথা আজিলৈকে কোৱা নাই, এইটো ক'ব লগা নাই। আমি বিচাৰোঁ যে BTCৰ থকা প্ৰতিটো জাতি জনগোষ্ঠী একেলগে মিলি জুলি তেওঁলোকে থাকক, তেওঁলোকৰ অধিকাৰ হওক। কিন্তু তেওঁলোকে কৰিছে কি? সেইকাৰণে আমিতো ক'লোৱেই যে আমাৰ এলায়েন্সটো মাত্ৰ আফটাৰ পল BTC কাউন্সিলত। MP-ত কোনো এলায়েন্স নাই, ঠিক তেনেকৈ মানে কি কয় MLA-ত কোনো এলায়েন্স নাই। ইভেন ইয়াত যেতিয়া আপোনালোকে দেখিছে যে অধিৱেশন হৈছিল UPPL, কিছুমানে ভাবিছে নৱসেনাক মাতিছে। মোক বহুতে সুধিছিলে ইয়াতে, কোনোবা এনাউন্স কৰিছে, আমাক মাতা নাছিলে। মইতো ভাবোঁ UPPL-ৰ লোকসকলে তেওঁলোকে যদি নৱসেনাক শত্ৰু বুলি ভাবে, তেওঁলোকে যদি GSP শত্ৰু বুলি ভাবে, সেইটো তেওঁলোকৰ কাৰণে ভুল। কাৰণ পলিটিক্সত কোনো শত্ৰুমিত্ৰ নাই, ঠিক আছে। কাৰণ জনসাধাৰণে যাকে ভোট দিব সিয়ে বা MP হ'ব, সিয়ে MLA হ'ব, সিয়ে কাউন্সিল চলাব। তেওঁলোকৰ যদি এই গৰামী আছে, তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ মতান্ততা আছে, এইটো শেষ কৰা ভাল, নহ'লে পলিটিক্সত চলিব নোৱাৰিব। আজি কৈছে চবে, আমি বহুতে কৈছে যে প্ৰমোদ বৰা ডাঙৰীয়া এক্সপেৰিয়েঞ্চটো কম আছে, বা তেওঁ হয়তো আপচৰ নিচিনা সংগঠনে এটা চলাইছিল, এনেকুৱা পাৰ্টি চলা নাছিল, এনেকুৱা মানে চৰকাৰ চলা নাছিল, তেওঁৰ অলপ প্ৰভাৱ আছে। তেওঁ বিনম্ৰতাৰে সেইখিনি স্বীকাৰ কৰিব লাগিব। হয়, হাগ্ৰামা মহিলী 15 বছৰ পিছত তেওঁ যথেষ্ট অভিজ্ঞতা আছে। আৰু তাতে আকৌ আৰু এটা কি হৈছে যে যেতিয়া ষ্টেটবিলাকৰ কৰাপশ্যন, মোক এই কথাটো সুধিছিল বেলেগত। আজি যোৱাকালি অৰুণাচলৰ পৰা বহুখিনি মহিলা গৈ তাতে প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে কি কৰিছে, ধৰ্ণা কৰিছে। কিয় কৰিছে? এণ্টি কৰাপশ্যন, কৰাপশ্যন এগেইনষ্টে। অসমৰ কথাটো আপোনালোকে জানে, আপোনালোকে সাংবাদিক বন্ধু হিচাপে জানে BTCৰ হৈয়ে বাবে নেশ্যনেল হাইৱে দি কিমান গাড়ী যায়, কিমান পইচা তোলে, চব আপোনালোকে জানে। এই পইচাবিলাক ক'লৈ গৈ আছে? কিছুমানে কৈছে হেনো এইটো ওপৰত দিব লাগে। ওপৰত ক'ত দিব লাগে? যদি আমাৰ ৰাইজৰ উন্নয়নৰ পইচা টেক্স ফাঁকি দি গাড়ীৰ পৰা পইচা লৈ পঠাব লাগে, তেনেকুৱা চৰকাৰ আমাৰ কিয় লাগে? আপোনালোকে চৰকাৰ বনাওক। যদি BTCখন লুটাৰ কাৰণে কোনোবাই ইয়াত চৰকাৰ বনাইছে, ইয়াৰ বিৰোধ কৰক। মোৰ হাতত তথ্য প্ৰমাণ থকালটো মই একেদিনে বিৰোধ কৰিলোহেঁতেন। কিন্তু মানুহবিলাক কোৱা কথা যে BTC জানো হাজাৰ হাজাৰ বা কোটি কোটি টকা বাহিৰত দিব লাগে, যাৰ কাৰণে হাগ্ৰামক কৰাপশ্যন কৰিব লাগিছিল, হয়তো তাৰ কাৰণে বাকীবিলাকো কৰিব লাগিব। ঠিক তেনেকৈ হয়তো প্ৰেমা খাণ্ডৰ ওপৰত দিয়াৰ কাৰণে কৰিব লাগে, কাৰণ ইলেকশ্যন পইচা বুলি ক'লে চবেই দিব লাগে। ছত্তীশগড় মই তাই দেখিছোঁ যে যি আদানীক এনেই কংগ্ৰেছে বিৰোধ কৰে, কিন্তু সেই আদানী কয়লা খনিৰ লগতে আমাৰ ভূপেশ বাঘেল জড়িত আছে, ঠিক আছে। অৰ্থাৎ আপোনালোকে দেখিব যে হাফ বেংক কিন্তু তাতে গৈ একেলগে মিলি আছে। কামৰ সময়ত কোনো তাতে বিজেপি কংগ্ৰেছ নাই, ঠিক আছে। সেইকাৰণে কৈছোঁ যে এই ধৰণৰ আপোনালোকে স্পষ্টভাৱে মই কৈছোঁ যে UPPL আৰু বিজেপিৰ লগত আমাৰ কোনো MLA MP কোনো
মানে কি কয় এলায়েন্স নাই আৰু এই সম্পৰ্কত মই আলোচনা কৰিব লগা নাই কাৰণ অলৰেডি তেওঁলোকে নিজৰ কথা দেখাইছে তেওঁলোকে এ পি পিলে ইমান ডাঙৰ চাওক তেওঁলোকে বিজেপিক নহয় এজ এ পাৰ্টি হিচাপে তেওঁলোকে চবকে মাতিব লাগিছিল যে আমাৰ পাৰ্টিৰ এখন মানে কনফাৰেঞ্চ হৈছে হয়নে নহয় ৰাজহুৱা সভা তাত চবকে মাতিব লাগিছিল কাৰণ ডেম'ক্ৰেচি এইটোহে যে ভাৰতবৰ্ষৰ 4,000 পাৰ্টি যে অসমততো কমচে কম 10-15টা পাৰ্টি আছে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত সাধাৰণ মহিলাই কিছু বেছি হ'ল কাৰণ তেওঁ চবৰ লগতে চলিছে মিলিছে গতিকে মানে এই ক্ষেত্ৰত মই বাৰ বাৰ কৈছোঁ আমি স্পষ্ট কেৱল এই এলায়েন্সটো যদি কিবা কাৰণত অসুবিধা আছে বুলি ভাবে আমি সেই কথাটো ফেব্ৰুৱাৰীত যেতিয়া আমাৰ বৰ্ধিত মানে ইতিমধ্যে আমাৰ মধ্যপ্ৰদেশৰ প্ৰায় কমিটি হৈ গৈছে দিল্লী হৈ গৈছে ইউ পিৰ প্ৰায় এবাৰটো হওঁ ছত্তীশগড়ৰ আমি 3-4 তাৰিখে যাম তেতিয়া কমিটি ফৰ্ম হ'ব অৰ্থাৎ নেশ্যনেল লেভেলত যেতিয়া প্ৰায় ষ্টেটবিলাক কমিটি ফৰ্ম হ'ব উইদিন ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত তেতিয়া আমি সাধাৰণ সভা পাতিম আৰু তাৰে হিচাপে নৱসৈন্যাই যদি 24ত জিকি আহে 2026ত আপোনালোকে অসমত এখন আঞ্চলিকভাৱে চৰকাৰ দেখা হ'ব আৰু সেই চৰকাৰত মই ভাবোঁ যে আঞ্চলিকভাৱে যিমান শক্তি আছে জাতীয়তাবাদী যিমান শক্তি আছে বা আমাৰ টাইপছৰ যিমান শক্তি আছে চবখিনি ইয়াতে মিলিব বা আজি যিসকলে অভিযোগ কৰি আছে যে এই চৰকাৰ এখন কোনোবা ধৰ্ম বা কোনোবা জাতি বিৰোধী তেওঁলোকৰ লগ খাব মই আজি এইখিনি কথাই ক'লে ইয়াতকৈ মই ভাবোঁ আৰু বেছি কোৱাৰ প্ৰয়োজন নাই সকলোৱে আমাৰ লগত কণ্টেক্ট আছে ইভেন মই সৰু কথা এটা কৈছোঁ আমাৰ নৰ্থ ইষ্টৰ যিবিলাক MP আছে মই বহুবাৰ মাতিছিলোঁ যে আপোনালোকে যিহেতু ট্ৰাইবেল চিটৰ পৰা আহিছে ট্ৰাইবেলৰ সমস্যা ওপৰত আমি অলপ পাতোঁ নেশ্যনেল লেভেলৰ এটা সিদ্ধান্ত মই খোলাকৈ কৈছোঁ যে ইউ পিত কি হৈ আছে ইউ পিত যিবিলাক গৌণ সমাজৰ মানুহ তেওঁলোক এখন জিলাত মানে হৈ আছে ST এখন জিলাত SC অলৰেডি 13ৰ পৰা 17 জিলাত তেওঁলোকক SCৰ পৰা STলৈকে লৈ আহিলে যোগী ডাঙৰীয়াই কি কৰিলে একে চান্সতে 3টা ব্ৰাহ্মণ গোষ্ঠীকো তাতে সোমাই দিলে ইয়াৰ অল ইণ্ডিয়াৰ যিমান লোক আছে ST লোক তেওঁলোকে কেতিয়াও নিবিচাৰে যে কোনোবা ব্ৰাহ্মণক ST দিয়ক যদি দিয়ে এই STৰ যিমান চৰকাৰী কোটা আছে চাকৰি বাকৰি চবখিনি তেওঁলোকে লৈ যাব কাৰণ তেওঁলোক যথেষ্ট আগবঢ়া এই ক্ষেত্ৰত ব্যক্তিগত মই ক'বলৈ একো নাই যদি ব্ৰাহ্মণসকলে STয়ে বিচাৰে তেওঁলোকক সুকীয়াকৈ কৰক তেওঁলোকৰ পপুলেশ্যন অনুযায়ী ৰিজাৰ্ভেশ্যন কৰক সেইকাৰণে আমি কি কৈছোঁ যে 100% ৰিজাৰ্ভেশ্যন হ'ব লাগে ST SC যদি 22% আছে তেওঁলোকৰ 22% হৈছে যদি ইনক্ৰিজ হয় তেওঁক বাঢ়াব লাগে আৰু আদাৰ যদি কি কয় OBC 52% তেওঁলোকক কৰক যদি মাইনৰিটি 15% তেওঁলোকক 50% কৰক ঠিক তেনেকৈ আমাৰ জেনেৰেল যিখিনি আছে তেওঁলোকৰ যদি 10% কৰক আমাৰ ক'বলৈ একো নাই কাৰণ বহুতে ভাবে যে ST SCয়ে ৰিজাৰ্ভেশ্যন এনেই পাই আছে তেওঁলোকে 22% ৰিজাৰ্ভেশ্যন লোৱাৰ কাৰণে আদাৰ কিমান 78% এৰি দিছে এই কথাটো কোনো নকয় সেইকাৰণে কৈছোঁ ৰিজাৰ্ভেশ্যনত যদি আমি সকলো ৰিজাৰ্ভেশ্যন শেষ কৰি দিওঁ তেতিয়া আমাৰ মাজত কাজিয়া নালাগিব আৰু আমি সেইকাৰণে ৰিজনেল পাৰ্টি ফ্ৰণ্ট বনাইছোঁ আজি নহয় কালি হ'লেও এই কামটোৱেই হ'ব আৰু মই ভাবোঁ আমি যদি এইখিনি কথা ৰাইজক বুজাব পাৰোঁ ৰাইজ নিশ্চয় আমাৰ ওচৰত আহিব আপুনি অটল বিহাৰীজী প্ৰথম যেতিয়া বহি আছিলে পাৰ্লিয়ামেণ্টত অকলে তেওঁ ভবা নাছিলে এদিন তেওঁ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদীজী 2 টাৰ্মৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব কংগ্ৰেছে যেতিয়া 62 বছৰ দেশ চলাইছিল তেওঁলোকে ভবা নাছিল তেওঁলোকে কেতিয়াবা বিৰোধী শাৰীত গৈ কিনে একেবাৰে শেষৰ পৰ্যায়ে পাব ঠিক আছে গতিকে এইটো আহিছে গৈছে এইটো মানে কি কয় মানে জোৱাৰৰ নিচিনা বিজেপি এটা জোৱাৰ আছিলে এইটো জোৱাৰটো ভাটা আৰম্ভ হৈছে আমি সেইকাৰণে কৈছোঁ আপোনালোকে হয়তো ভাবিব পাৰে যে নৱসৈন্যাই কৈছে চালা 100 MP চিট খেলিব আমি যদি 100 MP চিট খেলোঁ 50% তাত আমাৰ উইনিং চিট থাকিব মই আজি ক'লোঁ আপোনালোকক যদি নৱসেনাৰ লগত 20, 30, 40, 50টা MP লৈ পাৰ্লিয়ামেণ্টত যাব পাৰে আমাৰ ককাজাৰবাসীৰে সহায় হ'ব কমচে কম আমি চৰকাৰত থাকিব পাৰিম 2-4টা মিনিষ্টাৰ হ'ব হয় নহয় আমিও চাইৰেন বজাই আজি দেখিছে যে চৰকাৰত নহ'লে পাৰ্ট নহ'লে আপুনি চাইৰেনটো বজাই বাদ দিয়ক আজি দেখিছে কেছত দেখিছে আমাৰ য'ত কোনো কেছ হ'ব লগা নাই একো তাত তেওঁলোকে কেছ বনাইছে ৰাজা থাকিলে ৰাজা হ'লে এইবিলাকৰ কোনো কথাই নাই সেইকাৰণে দিনটো আমাৰো আছে আহি আছে মই কৈছোঁ ৰাইজক যে দুখ কৰা কোনো দৰকাৰ নাই এদিন বামুণৰ এদিন বহুৱা বিজেপি 23 ইলেকশ্যনলৈকে না বিজেপি না কংগ্ৰেছ কিন্তু আমাৰ এটা সিদ্ধান্ত হৈছে যে মোৰ লগতে কাৰণ যিহেতু মই এলায়েন্সৰ প্ৰেচিডেণ্ট হৈ আছোঁ মোৰ লগতে আমাৰ ৰাজকুমাৰ চেনীজী ইলিয়াছ আজমীজী ফুলেশভাই সাবিত্ৰীজী হনুমান বেনুৱালজী ৰানিং MP এই ধৰণৰ 6-7জন মানুহক আমাৰ দায়িত্ব দিয়া হৈছে আমি অখিলেশ্বৰ ডাঙৰীয়াৰ পৰা নীতিশ কুমাৰৰ পৰা চন্দ্ৰশেখৰ আজাদৰ পৰা ষ্টেলিনলৈকে যিমান নেশ্যনেল ফিগাৰ আছে সকলোকে লগ কৰি চৰ্চা কৰিব লাগে
যাতে আহি থকা দিনত এটা মহাগঠবন্ধন হয় আৰু এটা ভাল শাসন ৰাইজক দিব পাৰে, ৰাইজে বিচৰা, য'ত আঞ্চলিকতাবাদ থাকিব, য'ত আমাৰ সৰু সৰু জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমস্যা হৈ থাকিব, য'ত মিছাও নাটক কৰা হ'লে আচলিকৈ আমাৰ মানে কি কয় তেওঁলোকে মানে কি কয় জব ওলাব বা বাকীখিনি হ'ব, গোটেই ব্যৱস্থাখিনি ভাল হ'ব। এই ধৰণৰ আমি চৰকাৰ এটা অনাৰ কাৰণে আমি ট্ৰাই কৰিম। ভৱিষ্যত খেলিলে ভাল হ'ব নেকি আপুনি ভাবে নেকি বিজেপিক ৰোধ কৰিবৰ কাৰণে? মইতো হাগ্ৰামা মহিলাৰ প্ৰগ্ৰেম মই সেইটো কথাই কৈছোঁ যে নৱশৰণে কমচে কম ইমান এনেকুৱা নিজ বা এনেকুৱা সেই নিগম্য মানুহ নহয় বা এনেকুৱা হেৰি মানুহ নহয় যে তেওঁৰ লগত তেওঁলোকে চলিব নোৱাৰিব। মইতো কৈছোঁ আমিতো চেক্ৰিফাইচ কৰাৰ কাৰণে আছোঁ ৰেডি, আমাৰ অসুবিধা একো নাই। আমি যদি কালি বাৰাণসীৰ পৰা ইলেকশ্যন খেলোঁ আমি জিকিব পৰা অংকটো আছে। আপোনালোক মই এটা সাধাৰণ কথা এটা কৈছোঁ যে আগতে কি কৰিছিল, ট্ৰাইবেলবিলাকক অসুৰৰ লগত তুলনা কৰিছিল। এই যে বাৰাণসী, সিদিনা মই বালিয়াত গৈ গম পালোঁ, বাৰাণসীত যিটো নাম হৈছে সেইটো হ'ল বেনাৰস। বেনাৰসৰ আচল নাম কি? বানাসুৰ নামৰ এজন ট্ৰাইবেল ৰাজা আছিল। সেই ৰাজাৰ জেগাত এই বেনাৰস হৈ গ'ল। তাত আজিও কমেও 3.5 লাখ ট্ৰাইবেলে আছে। মই সেইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ এনেকুৱা এটা জেগা নাই য'ত হয়তো আমি গৈ ইলেকশ্যন খেলিব নোৱাৰা কণ্ডিশ্যন আছে। বিজেপিৰ বিজয় চাওক, এইটো বহুত দূৰ আছে দিয়ক। প্ৰথম আমাক অলপ ছেটেল হৈ ল'ব দিয়ক, আমাৰ অৰ্গেনাইজবিলাক হ'ব দিয়ক। আমি এইবাৰ প্ৰথম টাৰ্গেট ছত্তীশগড় মধ্যপ্ৰদেশ যদি ইলেকশ্যন হ'ব, ৰাজস্থান ইলেকশ্যন হ'ব, তাত যাতে আমি চৰকাৰী মানে অংশীদাৰ হ'ব পাৰোঁ বা চৰকাৰ বনাব পাৰোঁ, আমি তাৰ কাৰণে প্ৰথম প্ৰিপাৰেশ্যন। আৰু 23 যদি আমি চৰকাৰ বনাব পাৰোঁ, মই সৰু এটা কথা হনুমান বেনিৱাল বুলি আমি ৰাজস্থানৰ চিন্তা এটা আছিল। হনুমান বেনিৱাল ডাঙৰে মোক ক'লে যে ভাই যদি মোক অলপ ছাপৰ্ট কৰে, কাৰণ জাত হিচাপে 200ৰ ভিতৰত 115টা তেওঁলোকৰ মেজৰিটি আছে। তেওঁ যোৱাবেলি পাৰ্টি বনায়ে ইলেকশ্যন খেলিছিলে, MLA 3টা জিকিছে, তেওঁলোকে প্ৰায় 32টা ছিটত 4-5 হাজাৰ হাৰিছে। আৰু 25টা MP ৰ ভিতৰত, যেনে কোকৰাঝাৰত 14টাৰ ভিতৰত আমি নিৰ্দলীয়, 25টাৰ ভিতৰত তেওঁ অকলে জিকিছে, বাকী 24টা বিজেপিৰ। যে 25টাৰ ভিতৰত য'ত কংগ্ৰেছে চৰকাৰ থকা পিছত এটাও জিকিব নোৱাৰিলে, তাত যদি তেওঁ জিকিব পাৰিছে, ঠিক আছে, নিশ্চয় তাৰো তাকাত আছে। তেওঁক যদি আমি অলপ ছাপৰ্ট দিওঁ, কাৰণ তাতো প্ৰায় ট্ৰাইবেল ছিট প্ৰায় 25টাৰ বেছি আছে ৰাজস্থানত। আমি যদি 5টা ছিটে উলিয়াই দিব পাৰোঁ, বহুত হ'ব এইটো। 2024 ইয়াত মেজৰ দল হিচাপে তেওঁ কংগ্ৰেছ আছে। আমি এটা কথা আজি ক্লিয়াৰলি কৈছোঁ যে আজমল ডাঙৰীৰ লগত আমাৰ কোনো তাৰমানে হিন্দুক লৈ, মুছলিমক লৈ বা ধৰ্মক লৈ বা জাতিক লৈ ৰাজনীতি কৰা মানুহৰ লগত আমি নাই। বাকী বাদ দি যিসকল দল আছে তেওঁলোকৰ আমি এলায়েন্স কৰাৰ কাৰণে ৰেডি আছোঁ। আৰু যদি সেই এলায়েন্স হয়, আমি ভবা ধৰণে, তেতিয়াহ'লে বিজেপি ইয়াত খুব বেছি এটা পাব পাৰে বা 2টা পাব পাৰে, তাতকৈ এটা বেছি নাপায়। 2024 2 আছে 12টা হয়।